বৰ ভাল মানুহ আছিল দেই তেওঁ। আৰু এতিয়া আচল কথাটো শুন, এয়াৰপৰ্টটো যে বনাই আছে অসম অৰুণাচল সীমান্তত, সেই এলেকাৰ মাটি এইবোৰ। কালি নে পৰহি মই পেপাৰত পঢ়িছিলোঁ, এয়াৰপৰ্ট কৰ্তৃপক্ষক বোলে আৰু মাটি লাগে। সেইবোৰ এলেকাৰ মাটিৰ দাম এতিয়া বহুত বেছি। কি হ'ল ৰুণ? টকাৰ যোগাৰ হৈ গ'ল ধনখুৰা। এতিয়া আৰু মাৰ অপাৰেশ্যনৰ বাবে চিন্তা নাই। ৰুণ? ৰুণ! আপোনাৰ লগত নাই মানে? ৰঞ্জন ঢুকোৱাৰ পাছত মাটি বাৰীৰ কাগজ পত্ৰবোৰ আপুনিয়ে ভালদৰে ৰাখিম বুলি মোৰ পৰা খুজি নিছিল। নিছিলোঁ, কিন্তু ৰঞ্জনৰ প্ৰথমা পত্নীৰ নামত থকা কোনো ধৰণৰ কাগজ পত্ৰ তুমি মোক দিয়া নাছিলা। আপুনি এইবোৰ কি কৈছে মা? কবিতা বাইদেউৰ নামত থকা মাটি বাৰীৰ কাগজ পত্ৰবোৰ আপুনিয়ে দেখোন মোক বিচাৰিব দিছিল। আৰু সেইবোৰ মই ৰঞ্জনৰ পুৰণা আলমাৰীটোত বিচাৰি পাইছিলোঁ আৰু আপোনাকেতো দিছিলোঁ। চি 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 বোৱাৰী, নাপায় দেই, ইমান ডাঙৰ মিছা মাতিব নাপায়। ইমান মিছা মাতিবলৈ তুমি ক'ৰ পৰা শিকিলা বোৱাৰী? মা মা মা, তুমি ইমান ষ্ট্ৰেছ নল'বাচোন মা। মোক তই বিশ্বাস কৰোঁ, মই ভগৱানৰ শপত খাই কৈছোঁ, মই মিছা কোৱা নাই। মই জানো মা, মই বুজি পাওঁ যে তুমি মিছা কথা কোৱা নাই। তুমি মোক কৈফিয়ত দিয়াৰ কোনো প্ৰয়োজন নাই মা। এইখন ঘৰৰ আটাইতকৈ বেছি মিছলীয়া আৰু স্বাৰ্থপৰ মানুহগৰাকী কোন সেই কথা মই ভালকৈ জানো। ক'ব কি খুজিছ তই? মই মিছলীয়া আৰু স্বাৰ্থপৰ বুলি কাক ক'লি? কাৰণ হয় তুমি স্বাৰ্থপৰ এটা। মানুহ ইমান বেছি স্বাৰ্থপৰ হ'ব নাপায়। এতিয়া মইহে স্বাৰ্থপৰ হ'লো। এই বেমাৰী মাকজনী বিচনাত পেলাই থৈ গুৱাহাটী ফুৰিব যায় আৰু স্বাৰ্থপৰ হ'লো এই অমুকি। মই তোৰে ভেকু ভাওনাবোৰ বুজি পোৱা নাই বুলি ভাবিছ? জোন, মাক ভিতৰলৈ লৈ যা। এইবোৰ কথা শুনি থাকিলে মাৰ গাটো আৰু বেছি বেয়া হ'ব। লংকাত জুই লগাই এতিয়া হনুমন্তবীৰে ৰাৱণৰ গাত মলম সানিবলৈ আহিছে। গুৱাহাটীত তোক কোনে কি শিকাই পঠিয়াইছে? আহিয়ে যে মাটি বাৰী হিচাপ ললি। আইতা, গোটেই জীৱনটো তুমি মোক বহুত কথা শুনাইছা। মোৰ ওপৰত বহুত অন্যায় কৰিছা, কিন্তু আজিলৈ মই তোমাক এটা টু শব্দ উচ্চাৰণ কৰি নাপালোঁ। কিন্তু আজি মোৰ সহ্যৰ সীমা পাৰ হওঁ। গতিকে কথাখিনি ইয়াতেই থাকক দিয়া। মা, তুমি ভিতৰলৈ যোৱা। কাইলৈ ৰাতিপুৱাই মই মণ্ডল অফিচ যাম আৰু মাটিৰ কাগজ পত্ৰখিনি উলিয়াই ল'ম। তাত মোৰ বান্ধৱী এজনী চাকৰি কৰে। মোক ইমান কথা শুনাই লাভ নাই। আৰু কচোন, আজি হঠাতে এই মাটি বাৰী কাগজ পত্ৰ কিয় দৰকাৰ হ'ল? সেইখিনি মাটি মোৰ মাৰ আছিলে আইতা। সেইখিনি মাটিৰ যদি কাগজ পত্ৰ মই নিজৰ লগত ৰাখিবলৈ বিচাৰোঁ, তাত তোমাৰ কি আহে যায়? জোন, তই মাক ভিতৰলৈ লৈ যা। মই এটা কাম কৰোঁ, মণ্ডলৰ অফিচলৈ মই এতিয়াই যাওঁ। মণ্ডল অফিচত গৈ লাভ নাই, মই মাটিখিনি বিক্ৰী কৰি দিছোঁ। কি?
এইবোৰ তুমি মিছা মাতিছা ন এটা? নাই মতা মিছা। ৰঞ্জনৰ মৃত্যুৰ পিছতে মই মাটিখিনি বিক্ৰী কৰি দিছোঁ। কিয় কৰিলে আপুনি এইটো কাম? আৰু কৰিলে কেনেকৈ? নিশ্চয় ইয়াত জীয়েক আৰু জোৱায়েকৰো হাত আছে। তুমি চব শেষ কৰি দিলা আইতা। তুমি চব শেষ কৰি দিলা। চব শেষ কৰি দিলা। বা তই টেনশ্যন নলবি। এইবোৰ ইলিগেল কাম কৰা মানুহক মই সোধাই নেৰোঁ। তোৰ মাটি মই উভতাই দিহে এৰিম। বা তই টেনশ্যন নলবি। এইবোৰ ইলিগেল কাম কৰা মানুহক মই সোধাই নেৰোঁ। তোৰ মাটি মই উভতাই দিহে এৰিম। আজিয়ে মই উকিলৰ ওচৰলৈ যাম। মোৰ হাতত ইমান সময় নাই অ' জোন। মই আপুনি কিয় ইমান নিষ্ঠুৰ মা? মোৰ নিষ্ঠুৰতা অনিষ্ঠুৰতাৰ হিচাপ পিছত কৰিবা। তুমি এটা কথা কোৱাচোন, তোমাৰ এই ৰাজদুলৰীয়ে মৰা মাকৰ মাটি বাৰী কাগজ পত্ৰ বিচাৰি কিয় ইমান উৎপাত কৰিছে? তাৰ বিচাৰ আগতে কৰা। ঐ বহি চুপ। একদম চুপ। মোৰ বাৰ বিষয়ে আৰু এটা মাতো নেমাতিবি। কৈ দিছোঁ। জোন, ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানো নেকি? ক্ষমা খোজ আইতাৰক। খোৱাহে তোমালোকৰ নাটক। সাপ হৈ খুটি বেজ হৈ যাইবলৈ আহিব নালাগে। মা ओके अच्छा रिपोर्ट नॉर्मल ने चिंतार एको कारण ना थैंक गॉड थैंक यू डॉक्टर थैंक यू सो मच কি ক'লে ডক্টৰে? ৰিপৰ্টটো নৰ্মেল নে? नॉर्मल और मार ये ब्रत शट रखाबोर बंद कर दे एतियार পৰা काली किबा ब्रत राखिছিলে न হয় চাগে जी देखिছো तय मार एकेबारे केयर नलो ना टाइमत खाए ना टाइमत हुए মাই তোৰ বাদে ঘৰৰ কোনটো প্ৰাণীৰ কথা শুনে কচোন তই বাৰু আৰু তই নুখোৱাৰ কথা কৈছ সব তোৰ ভুল তই ঘৰত টাইমত আহিবি তেতিয়া মাৰো ৰুটিনটো ঠিকে থাকিব হ'ব মোৰ মা সব মোৰে ভুল হলতো যা কিবা এটা খাবলৈ লৈ আহ মোৰ বিৰাট ভোক লাগিছে তই মানে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই 2টা বাজে একেবাৰে লাঞ্চটোৱে কৰি লবি ৰ মই ফুলাদাক চাই আহোঁ हे मेल केटा चेक कराय নাই আজি সব কাম পেন্ডিং হৈ আছে
যে নহয় কি যে কিছুমান মানুহৰ কথা মতে দৌৰি ফুৰো নহয় তে ননসেন্স তুমি নমস্কাৰ আপুনি চাগে মোক চিনি নাপায় মই জানো মই তোমাক তোমাৰ ফটো দেখিতে তোমাক পছন্দ কৰি চাবলৈ গৈছিলোঁ মই আচলতে সেইদিনাৰ বাবে ক্ষমা বিচাৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ মই এই বিয়াখনৰ বাবে মত নিদিম বুলি ভাবিহে মায়ে আপোনাক সেইদিনাখন তেনে ব্যৱহাৰ কৰিলে কিন্তু মোৰ এই বিয়াখনত বহিবলৈ কোনো আপত্তি নাই তুমি মোক যিমান বুৰ্বক বুলি ভাবিছা মই সিমান বুৰ্বক নহয় অৰুন্ধতী সকলো বস্তুৰ এটা মূল্য থাকে তুমি মোৰ লগত বিনা কাৰণত বিয়াত বহিবলৈ ওলোৱা নাই কোৱা কি বিচাৰি মোৰ লগত বিয়া হ'ব ওলাইছে কথাটো ক'বলৈ সহজ কৰি দিয়াৰ বাবে ধন্যবাদ যদিও এই বিয়াখনত মই বাধ্যত পৰিহে বহিবলৈ সন্মত হৈছোঁ তথাপিও মই আপোনাক কথা দিছোঁ যে পত্নীৰ প্ৰতিটো দায়িত্ব সততা আৰু নিষ্ঠাৰে মই পালন কৰিম বাৰু সেইবোৰ সময়ত দেখা যাব এতিয়া কোৱাচোন মোৰ লগত বিয়াত বহাৰ দামটো কিমান $50 লাখ কি দেখাত তুমি ছোৱালীজনী যিমান চিৰিয়াছ হৈ থাকা কমেডি কিন্তু ভাল কৰিব পাৰা মই ধেমালি কৰা নাই মোক সঁচাকৈ টকাৰ প্ৰয়োজন ইমান টকা মই তোমাক কোনো কাৰণতে দিব নোৱাৰিম তুমি মোৰ লগত বিয়া নহ'লেও কোনো কথা নাই টকাখিনি মই আপোনাৰ পৰা ধাৰ হিচাপেহে বিচাৰিছোঁ এটা এটা নয়া মই আপোনাক উভতাই দিম বিশ্বাস ৰাখক সেইটোৱেতো কৰিব নোৱাৰিম অৰুন্ধতী কি মানে আছে যে